ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকক মই সাংশ্লেষিক আঁহ আৰু প্লাষ্টিকৰ বিষয়ে ক'বলৈ গৈছোঁ। তোমালোকক মই প্ৰথমতেই কওঁ যে আঁহনো কি বস্তু। আচলতে আমি যিবোৰ কাপোৰ পিন্ধো, সাজ পোছাক পিন্ধো, সেই সাজ পোছাকবোৰ আঁহৰ পৰাই বনোৱা হয়। এই আঁহবোৰ দুই ধৰণৰ থাকে, প্ৰাকৃতিক আৰু কৃত্ৰিম উৎসৰ পৰা এই আঁহবিলাক পোৱা যায়। প্ৰাকৃতিক আঁহ বুলি ক'লে তোমালোকে চিনি পাবাই যে কপাহ, ঊল, মৰাপাট, নাৰিকল এইবোৰৰ পৰা আমি কিছুমান আঁহ পাওঁ। তাৰোপৰি আমি প্ৰাকৃতিক আঁহ বুলি ক'লে আমাৰ যিবিলাক পাট, মুগা, এৰী এইবিলাকো আমি প্ৰকৃতিৰ পৰাই পাওঁ। অৰ্থাৎ উদ্ভিদ আৰু প্ৰাণীৰ পৰা যিবোৰ আঁহ পাওঁ, সেই আঁহেৰে যিবোৰ কাপোৰ কানি বনোৱা হয়, সেই কাপোৰ কানিখিনিক আমি প্ৰাকৃতিক আঁহৰ পৰা তৈয়াৰী কাপোৰ বুলি কওঁ। আৰু কিছুমান আছে সাংশ্লেষিক আঁহেৰে বনোৱা। সাংশ্লেষিক আঁহনো কি? আচলতে সাংশ্লেষিক আঁহ হ'ল যে মানুহে যিবিলাক কিছুমান ৰাসায়নিক পদাৰ্থ লগ লগাই কিছুমান আঁহ প্ৰস্তুত কৰিছে। সেই মানুহে যিবিলাক ৰাসায়নিক পদাৰ্থ লগ লগাই আঁহ প্ৰস্তুত কৰিছে, সেইবোৰক সাংশ্লেষিক আঁহ বা পলিমাৰ বুলি কোৱা হয়। পলিমাৰবোৰ আচলতে কি হয়, বহুতো সৰু সৰু গোট লগ লাগি ডাঙৰ এটা গোট প্ৰস্তুত কৰিলে তাক পলিমাৰ বা বহুযোগী বুলি কোৱা হয়। এই যে সৰু সৰু গোটবোৰ আচলতে একোটা ৰাসায়নিক পদাৰ্থ। আমি আজি ইয়াত সাংশ্লেষিক আঁহৰ বিষয়ে পঢ়িম। সাংশ্লেষিক আঁহ কেইবা প্ৰকাৰৰ আছে। তোমালোকে চিনি পাবা ৰেয়ন, নাইলন, পলিষ্টাৰ এইবিলাক তোমালোকে চিনি পাবা। সাংশ্লেষিক আঁহৰ ভিতৰত মই তোমালোকক আজি প্ৰথম ৰেয়নৰ বিষয়ে কওঁ। ৰেয়নটো হ'ল কৃত্ৰিম পাট। পাট বুলি ক'লে তোমালোকে চিনি পাইছা, আমাৰ অসমীয়া মানুহে যিটো পাটৰ কাপোৰ পিন্ধে দেখিছা। আমাৰ যিটো পাটৰ কাপোৰ, সেয়া আমি প্ৰাকৃতিক আঁহ, আমি যেনেকৈ পাট পলু পুহোঁ তাৰ পৰা ওলোৱা আঁহটো প্ৰাকৃতিক পাট বুলি কোৱা হয়। আৰু এইটো হ'ল কৃত্ৰিম পাট। তোমালোকে জানা যে প্ৰাকৃতিক পাটবোৰ বহুত দাম। আমাৰ একোযোৰ কাপোৰ বহুত দাম পৰে। কিন্তু এই যে ৰেয়ন বা কৃত্ৰিম পাতেৰে যিটো আঁহ বনায়, সাংশ্লেষিক আঁহ বা মানৱ সৃষ্ট আঁহ, ই কাঠৰ মণ্ডৰ পৰাই বনায়, কিন্তু ই পাততকৈ সস্তীয়া আৰু পাটৰ নিচিনাকৈ ইয়াক বব পাৰি। দেখিবলৈ অকণমান আমাৰ পাটৰ কাপোৰৰ নিচিনাই লাগে। আৰু তাৰোপৰি ৰেয়নৰ লগত কপাহ যদি মিহলোৱা হয়, কপাহ মিহলাই আমি বিচনা চাদৰ, ঊণ, কাৰ্পেট এইবিলাক ঊণৰ লগত মিশ্ৰিত কৰি আমি কাৰ্পেট এইবোৰ বনাব পাৰোঁ। তোমালোকে এইবোৰ বস্তু চিনি পোৱাই। আৰু মই এতিয়া তোমালোকক নাইলনৰ বিষয়ে ক'বলৈ গৈছোঁ। নাইলনো এবিধ সাংশ্লেষিক আঁহ। ইয়াক মানুহে প্ৰস্তুত কৰিছে। ইয়াক কয়লা, পানী আৰু বায়ুৰ পৰা প্ৰস্তুত কৰা হৈছে। নাইলনৰ আঁহবোৰ কিন্তু বহুত মজবুত, নমনীয় আৰু পাতল। এই আঁহবিলাক ধুবলৈ খুব সহজ আৰু ইয়াৰ পৰা ইমান মজবুত, আমি যে কিছুমান মজবুত কাম কৰিবৰ কাৰণে আমি ইয়াক ব্যৱহাৰ কৰোঁ। যেনে ধৰা আমি নাইলন আমি কিহত ব্যৱহাৰ কৰোঁ, যেনে পেৰাচুটৰ ব্যৱহাৰ কৰা ৰছী, তাৰপিছত পৰ্বত আৰোহণ কৰা, শিলাৰোহণৰ কাৰণে ব্যৱহাৰ কৰা ৰছী এইবিলাকত ব্যৱহাৰ কৰা হয়। তাৰপিছত টুথব্ৰাছ, গাড়ীৰ ছিট বেল্ট এনেকুৱা ধৰণৰ বস্তুবোৰত আমি নাইলনৰ আঁহেৰে তৈয়াৰী বস্তু এইবিলাক। আৰু এইবিলাক বহুত টানটো তোমালোকে নিজে গম পাইছা যে শিলাৰোহণ কৰিবৰ কাৰণে যিটো ৰছী ব্যৱহাৰ কৰা হয়, সেইটো নাইলনৰ দ্বাৰা তৈয়াৰী। এই শিলাৰোহণৰ কাৰণে দৰকাৰ হোৱা আঁহটো নিশ্চয় বহুত টান হ'ব লাগিব, নহ'লেতো ছিগি যাব, নহয় জানো? এতিয়া মই তোমালোকক ক'বলৈ যাওঁ আন এবিধ কৃত্ৰিম আঁহৰ কথা, সেইটো হ'ল পলিষ্টাৰ আৰু এক্ৰাইলিক। পলিষ্টাৰ হৈছে এবিধ সাংশ্লেষিক আঁহ। এই পলিষ্টাৰ আজিকালি বৰ জনপ্ৰিয় মানুহৰ মাজত, কাৰণ ইয়াৰে যিবিলাক কাপোৰ কানি তৈয়াৰ কৰা হয়, এইবিলাকৰ পৰা যিবোৰ আমি সাজ পোছাক পাওঁ, এইবিলাক
সহজতে সুতুৰা পৰি নাযায় আৰু ধুবলৈ সহজ হয়, শুকায়ো সোনকালে। আৰু এই পলিষ্টাৰ আঁহবিলাক আমি সস্তাটো পাওঁ। পলিষ্টাৰৰ কাপোৰ কানিবিলাক আমি সস্তাত পাওঁ। তোমালোকে আৰু এটা বস্তু নাম শুনিছা চাগে বা নুশুনিবও পাৰা, মই এতিয়া কৈ দিছোঁ, PET, পেট। এইটো এটা পলিষ্টাৰৰ এটা বস্তু। ইয়াৰ পৰা আমি বটল, বাচন বৰ্তন, ফটো ফিল্ম, তাঁৰ এনেকুৱা দৰকাৰী সামগ্ৰী কিছুমান প্ৰস্তুত কৰিবলৈ ইয়াক আমি ব্যৱহাৰ কৰোঁ। তোমালোকক ইয়াত কিতাপত এটা কাম দিছে যে পলিষ্টাৰেৰে তৈয়াৰী সামগ্ৰীবিলাকৰ একোটা তালিকা প্ৰস্তুত কৰিবলৈ তোমালোকক কোৱা হৈছে। পাৰা যদি তোমালোকে তালিকাখন প্ৰস্তুত কৰিবা। তোমালোকে দেখিছা আমি যে ঠাণ্ডা কালত যিবোৰ চুৱেটাৰ পিন্ধো বা শ্বল, কম্বল এইবিলাক ব্যৱহাৰ কৰোঁ, তাৰ ভিতৰত চুৱেটাৰবিলাক সাধাৰণতে আমি প্ৰাকৃতিক যিটো ভেড়া ছাগলীৰ নোমৰ পৰা যিটো ঊণ বনায়, তাৰ পৰা আমি যিটো চুৱেটাৰ পিন্ধো, সেইটো এটা বেলেগ ধৰণৰ চুৱেটাৰ হয়। আৰু সাধাৰণতে যিবিলাক বজাৰত কিনিবলৈ পোৱা যায়, সেইবিলাক হ'ল এটা কৃত্ৰিম আঁহ, এক্ৰাইলিক নামৰ কৃত্ৰিম আঁহটোৰ পৰা বনোৱা হয়। প্ৰাকৃতিক আঁহৰ পৰা যিবিলাক ঊণ আমি পাওঁ, সেইবিলাক বৰ দাম হয়, বেছি দামী সেইবিলাক। আৰু যিবিলাক এক্ৰাইলিকেৰে বনায়, সেইবিলাক তাতকৈ সস্তা বুলি কোৱা হয়। তাৰোপৰি আমি এইবিলাক আঁহ মিহলাই আনৰ লগত, ধৰা কপাহৰ লগত মিহলাই, তেনেকুৱা বা প্ৰাকৃতিক বেলেগ আঁহৰ লগত মিহলাই, এই যে আমি যিবিলাক ঠাণ্ডা দিনত যিবোৰ আমি কম্বল ব্যৱহাৰ কৰোঁ বা শ্বল লওঁ, আমি সেইবিলাক ইয়াৰ দ্বাৰা তৈয়াৰ কৰা হয়। তোমালোকে চাবা যে প্ৰাকৃতিক আঁহ আৰু সাংশ্লেষিক আঁহ দুটাৰ মাজত কিছু পাৰ্থক্য আছে। মই সাংশ্লেষিক আঁহৰ কেইটামান গুণ কৈছোঁ। সেইটো হ'ল কি, যে সাংশ্লেষিক আঁহবিলাক যদি গৰম কৰা যায় তেতিয়াহ'লে সহজতে গলি যায়। আৰু সাংশ্লেষিক আঁহবোৰ যদি জুই লাগে, তেনেকুৱা কাপোৰত যদি সেইবোৰ কাপোৰ পিন্ধি থাকোঁতে যদি আমি জুই লাগে, তেতিয়াহ'লে কি হয়, গোটেই কাপোৰখন গলি গৈ মানুহজনৰ গাত লাগি ধৰিব। এতিয়া তোমালোকে নিজেই কোৱাচোন, সাংশ্লেষিক আঁহৰ কাপোৰ পিন্ধি পাকঘৰত কাম কৰাটো উচিত নে কপাহী কাপোৰ পিন্ধি কাম কৰাটো উচিত? এই কথাটো তোমালোকে নিজে বিচাৰ কৰিবা। তোমালোকে পেট্ৰ'ৰাসায়নিক বা পেট্ৰ'কেমিকেল বুলি এবিধ বস্তুৰ নাম শুনা নাই চাগে, এতিয়া মনত ৰাখি লোৱা। পেট্ৰলিয়াম উৎসৰ পৰা কেঁচামাল ব্যৱহাৰ কৰি নানান প্ৰক্ৰিয়াৰ দ্বাৰা এই সাংশ্লেষিক আঁহবোৰ প্ৰস্তুত কৰা হয়। সাংশ্লেষিক আঁহ কিন্তু এতিয়া মানুহৰ মাজত যথেষ্ট জনপ্ৰিয়। কিয় জনপ্ৰিয়, মই আকৌ এবাৰ কৈ দিছোঁ তোমালোকক, যে সাংশ্লেষিক আঁহৰ কাপোৰবিলাক সোনকালে শুকায় আৰু বহুত দিন যায়, কম দাম আৰু সহজে পোৱা যায় আৰু সহজে যতনাই ৰাখিব পাৰি। গতিকে আমি সাংশ্লেষিক আঁহৰ কাপোৰবোৰ মানুহৰ মাজত খুব জনপ্ৰিয় হোৱা দেখিবলৈ পাইছোঁ। এতিয়া তোমালোকক প্লাষ্টিকৰ বিষয়ে কিছু কথা কৈ দিছোঁ। যেনে প্লাষ্টিকটো তোমালোকে চবেই চিনি পোৱা, নহয় জানো? আমি দৈনন্দিন জীৱনত প্লাষ্টিকৰ ব্যৱহাৰ বহুত কৰোঁ। এতিয়া প্লাষ্টিকনো কি? প্লাষ্টিকো আচলতে সাংশ্লেষিক আঁহৰ দৰে এবিধ বহুযোগী বা পলিমাৰ। প্লাষ্টিকত কি হয়, আমি ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শোৱা সময়লৈকে আমি প্লাষ্টিক ইমান ব্যৱহাৰ কৰোঁ যে প্লাষ্টিক নোহোৱাকৈ আমাৰ দিনটো পাৰ কৰাটো অসম্ভৱ। তোমালোকে নিজেই মন কৰা, ৰাতিপুৱা শুই উঠি যিডাল টুথব্ৰাছ লোৱা, টুথব্ৰাছডাল প্লাষ্টিকেৰে তৈয়াৰী। তাৰপিছৰ পৰা তোমালোকে দিনটোলৈ মন কৰা, তুমি বাথৰুমত যিটো বাকেট মগ ব্যৱহাৰ কৰিছা সেয়া প্লাষ্টিকৰ, বৈদ্যুতিক ছুইচটো প্লাষ্টিকৰ, মূৰ আঁচুৰিবলৈ ব্যৱহাৰ কৰা ফণীখন প্লাষ্টিকৰ। এনেকৈ তোমাৰ সীমা সংখ্যা নাই যে প্লাষ্টিক আমি দিনটোত কিমান ব্যৱহাৰ কৰোঁ। তোমালোকে পলিথিনটো চবেই চিনি পোৱা। পলিথিনো এটা প্লাষ্টিকৰে উদাহৰণ। তোমালোকে পলিথিন আমি কিহত ব্যৱহাৰ কৰোঁ দেখিছাই। পলিথিনৰ বেগ আমি আজিকালি সততাই ব্যৱহাৰ কৰি থাকোঁ, নহয় জানো? এতিয়া মই তোমালোকক ক'বলৈ গৈছোঁ
প্লাষ্টিক দুই ধৰণৰ থাকে। এবিধ হ'ল থাৰ্মোপ্লাষ্টিক বা তাপ নমনীয় প্লাষ্টিক আৰু আনবিধ হ'ল থাৰ্মোছেটিং প্লাষ্টিক বা তাপদৃঢ় প্লাষ্টিক। এই দুবিধ প্লাষ্টিক কাক কয় মই তোমালোকক কৈ দিছোঁ। থাৰ্মোপ্লাষ্টিক হ'ল পলিথিন বা PVC নামৰ থাৰ্মোপ্লাষ্টিক। PVC হ'ল থাৰ্মোপ্লাষ্টিকৰ উদাহৰণ। এতিয়া তোমালোকে এইবোৰৰ পৰা গম পাবা যে এই প্লাষ্টিকবিধ ধৰা পলিথিন বা তোমালোকৰ খেলনাবিলাক, ফণিখন এইবিলাক যদি আৰু আমি ঘৰত যিবিলাক পাত্ৰ ব্যৱহাৰ কৰোঁ সেইবিলাক গৰম পালে জুইত দিলে গলি যাব। গতিকে যিবিলাক প্লাষ্টিক তাপ পালে গলি যায়, ভাঁজ কৰি দিব পাৰোঁ, সেইবিলাক প্লাষ্টিকক থাৰ্মোপ্লাষ্টিক বুলি কোৱা হয়। আৰু যিবিলাক প্লাষ্টিক তাপ দিলেও কোমল নহয় বা বেলেগ আকৃতি দিয়াৰ পিছত আৰু তাক কোমলাব নোৱাৰি, সেইবিলাকক থাৰ্মোছেটিং প্লাষ্টিক বুলি কোৱা হয়। থাৰ্মোছেটিং প্লাষ্টিকৰ উদাহৰণ মই কৈছোঁ, তোমালোকে প্ৰেছাৰ কুকাৰৰ নালটো নিশ্চয় দেখিছা, ঘৰততো প্ৰেছাৰ কুকাৰ চবৰে আছে। প্ৰেছাৰ কুকাৰৰ নালত যিটো প্লাষ্টিক থাকে সেই প্লাষ্টিকটো চাবা, সি তাপ পালে গলি নাযায় আৰু ই তাপ আৰু বিদ্যুতৰ কুপৰিবাহী, অৰ্থাৎ তাৰ মাজেদি তাপ আৰু বিদ্যুৎ পাৰ হৈ নাযায়। সেইকাৰণে আমি থাৰ্মোছেটিং প্লাষ্টিকবিলাক এইবোৰ কামত ব্যৱহাৰ কৰোঁ। ধৰি লোৱা বৈদ্যুতিক চুইচ বনাবলৈ ব্যৱহাৰ কৰোঁ, বাচন বৰ্তনৰ নাল বনাবলৈ ব্যৱহাৰ কৰোঁ, আৰু আমি যিবিলাক ঘৰৰ মজিয়াত টাইলছ লগাওঁ তেনেকুৱা ধৰণৰ কামবোৰত আমি ইয়াক ব্যৱহাৰ কৰোঁ। কিয়নো ই তাপ আৰু বিদ্যুতৰ বা অগ্নি প্ৰতিৰোধী কামত ইয়াক ব্যৱহাৰ কৰা হয়, কাৰণ কি ই তাপ আৰু বিদ্যুতৰ কুপৰিবাহী আৰু ইয়াত সহজে জুই নালাগে। গতিকে এইখিনি হ'ল থাৰ্মোপ্লাষ্টিক আৰু থাৰ্মোছেটিং প্লাষ্টিকৰ উদাহৰণ। ছাত্ৰসকল, মই এই পাঠটো তোমালোকক 3টা খণ্ডত শেষ কৰিম। আজি মই ইমানতে থৈছোঁ। পিছৰ খণ্ডটো মই নেক্সট ক্লাছত দিম।